পৰীক্ষণ পদ্ধতি সম্পৰ্কে আলোচনা কৰা শিক্ষা মনোবিজ্ঞান অধ্যয়নৰ আন এটি জনপ্ৰিয় পদ্ধতি হৈছে পৰীক্ষণ পদ্ধতি। 1879 চনত উইলহেল্ম অন্টে জাৰ্মানীৰ লেইপজিগ চহৰত সৰ্বপ্ৰথম মনোবৈজ্ঞানিক পৰীক্ষাগাৰ স্থাপন কৰে। পৰীক্ষণ পদ্ধতি হৈছে পৰ্যবেক্ষণ পদ্ধতিৰ এটা ভাগ। এই পদ্ধতিৰ দ্বাৰা ব্যক্তিৰ আচৰণৰ এটা নিৰ্দিষ্ট দিশ নিয়ন্ত্ৰিত পৰিৱেশত পৰীক্ষা কৰা হয়। বিশেষকৈ এজন ব্যক্তিৰ মানসিক শক্তিসমূহ পৰ্যবেক্ষণ আৰু অধ্যয়ন কৰা হয়। পৰীক্ষণ পদ্ধতিত যিহেতুকে সকলো প্ৰক্ৰিয়া বিজ্ঞানসন্মত আৰু পূৰ্ব পৰিকল্পিতভাৱে কৰা হয়, সেয়েহে ইয়াক এক নিৰ্ভৰযোগ্য পদ্ধতি বুলি কোৱা হয়। পৰীক্ষণ পদ্ধতিৰ সুবিধাসমূহ হ'ল এই পদ্ধতিৰ প্ৰাপ্ত ফলাফল নিৰ্ভৰযোগ্য বুলি বিবেচনা কৰা হয়। এই পদ্ধতি পূৰ্ব পৰিকল্পিত হোৱাৰ বাবে ইয়াক ব্যৱস্থাপনাযুক্ত পদ্ধতি বুলি কোৱা হয়। ই সঠিক ফলাফল নিৰ্ণয়ত সহায় কৰে। পৰীক্ষণ পদ্ধতিয়ে বস্তুনিষ্ঠ সংবাদ বা তথ্য সংগ্ৰহ কৰাত সহায় কৰে। পৰীক্ষণ পদ্ধতিৰ দুৰ্বলতাসমূহ হ'ল এই পদ্ধতিৰ দ্বাৰা প্ৰাপ্ত তথ্যসমূহ এজন ব্যক্তিৰ সম্পূৰ্ণ আচৰণ সম্পৰ্কে মতামত দিব নোৱাৰে। পৰীক্ষণ পদ্ধতিত এক কৃত্ৰিম পৰিৱেশ সৃষ্টি কৰি গৱেষণাগাৰত বিষয়বস্তুটোৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলোৱা হয়। এই পদ্ধতিত নিৰপেক্ষ পৰ্যবেক্ষণৰ সুবিধা নাই। পৰীক্ষণ পদ্ধতিত সকলোবিলাক চৰ্তক নিয়ন্ত্ৰিত কৰিব নোৱাৰি।